হেল্ল' গাইজ, মোৰ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। তো মই আজি ক'তো নাযাওঁ, মই ঘৰতে আছোঁ। ঘৰত বহি আপোনালোকক আজি এটা সৰু নলেজ দিম। চ' আপুনি যদি মাটিৰ দাগ নম্বৰ, পাট্টা নম্বৰ একোৱেই নাজানে, তথাপিও আপুনি চাব পাৰে মাটিটো কাৰ নামত আছে। আৰু লগতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ভিডিঅ'টোত গম পায় আৰু চাব পাৰে তেখেতসকলৰ মাটি কাৰ নামত আছে। আৰু যিটো লিংকৰ পৰা মই চাই দিম, সেই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু মই ষ্টেপ বাই ষ্টেপ দেখাম কেনেকৈ চাব পাৰি। তো বলক আমি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰপিছত মই দেখাই আছোঁ। আৰু লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি থৈ দিব। তো বলক এতিয়া দেৰি নকৰি আপুনি আপোনাৰ মোবাইলটোৰ ওচৰলৈ আহক। মই মোবাইলটো খুলি ল'লোঁ, আপোনালোকক খুলি লওক। মই গুগলত চাৰ্চ কৰিলোঁ revenueassam.nic.in। এইটো মই লিখি দিছোঁ, তলত যিটো ৱেবছাইট আছে ৱেবছাইটটো লিখি লৈছোঁ। চাই লওক, আপোনালোকৰ হয়তো টাইপিং কৰাত দিগদাৰ হ'ব পাৰে, সেইকাৰণে লিখি দিছোঁ, চাই লওক। এতিয়া টাইপিং কৰা কমপ্লিট হৈ গ'ল। তো মই চাৰ্চ কৰিলোঁ, অলপ নেটৱৰ্কৰ প্ৰব্লেম আছে, সেইকাৰণে অলপ আহাত শ্ল' হৈছে, আহি গ'ল। তাৰপিছত মই ডেস্কটপ চাইট কৰি ল'লোঁ মোবাইলটো। তাৰপিছত এনেকুৱাকৈ আহিলে, তাৰপিছত আপোনালোকে 1 নম্বৰটো নহয় 2 নম্বৰটো ছিলেক্ট কৰক। 2 নম্বৰটো যেতিয়া ছিলেক্ট কৰিব, তাৰপিছত এনেকৈ আহিব। এনেকৈ অহাৰ পিছত প্ৰচেছত ক্লিক কৰক, তাৰপিছত অ'কে কৰি দিয়ক। অ'কে কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। ইয়াতে ফাৰ্ষ্ট আহিব আপোনালোকৰ জিলা। তো আপোনালোকৰ জিলাখন আপুনি ছিলেক্ট কৰক। তাৰপিছত আহিব আপোনাৰ চাৰ্কুলটো ক্লিক কৰক। তাৰপিছত আহিব আপোনাৰ গাঁওখন, আপোনাৰ যিখন গাঁও হয় গাঁওখন ক্লিক কৰক। মোৰ গাঁওখন তলৰ পিনে আছে বাৰু, মই সেইকাৰণে তলত আহি আছোঁ। মোৰ গাঁওখন মই পাই গ'লোঁ, মই ক্লিক কৰিলোঁ। এতিয়া মই গোটেইখিনি ছিলেক্ট কৰা হৈ গ'ল। যি ছিলেক্ট কৰিব দিছিলে আপোনালোকেও ছিলেক্ট কৰিলে। এতিয়া চাৰ্চ কৰিলোঁ, কৰাৰ পিছত এনেকুৱা এটা পেজ আহিছে। পেজটোৰ ওপৰত 3টা অপশ্যন আছে, এটা দাগ নম্বৰ, এটা পাট্টা নম্বৰ, এটা পাট্টাদাৰ নেম। যিহেতু মই দাগ নম্বৰ পাট্টা নম্বৰ একো নাজানো, তেতিয়াহ'লে মই পাট্টাদাৰ নেমত চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত এনেকুৱা পেজ আৰু এটা আহিলে। পেজটোত আহিছে কেপচা এটা। এই কেপচাটো মই এতিয়া বহাই দিওঁ, XH2OC। এতিয়া মই কেপচাটো বহাই দিলোঁ। তাৰপিছত এণ্টাৰিও পাট্টাদাৰ নেম। ইয়াতে এখন কীবৰ্ড আছে, এই কীবৰ্ডখনত চাই আপুনি আপোনাৰ নামটো বহাব লাগিব। তাৰপিছত যেতিয়া আপুনি আপোনাৰ নামটো ইয়াতে টাইপিং কৰিব, অট'মেটিকেলি আহি যাব ইয়াতে নাম। তো আপুনি আপোনাৰ নামটো ছিলেক্ট কৰি লওক। মই এতিয়া মোৰ মাৰ নামটো মই বিচাৰি পালোঁ। তো মাৰ নামটো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত মই চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত এনেকুৱাকৈ পাট্টা নম্বৰ আহিব, আপোনাৰ গোটেইটো ডিটেইলছ পাব। তাৰপিছত তাতে এটা সৰু বুটান আছে, তাতে ক্লিক কৰক। কৰাৰ পিছত চি যৌৱনবন্দী বুলি আহিব, তাতে ক্লিক কৰক। এনেকুৱাকৈ গোটেইটো লিষ্ট আহি যাব, কাৰ নামত মাটি আছে, ফাৰ্ষ্ট ষ্টাৰ্টিঙত কাৰ নামত আছিলে, তাৰপাছত কাৰ নামত বিক্ৰী হ'ল, তাৰপিছত কোনে কিনিলে, তাৰপিছত যায় লাষ্টত যিটো থাকিব সেইটোৱে পাৰফেক্ট হয়, সেইটোৱে গম পাব যে আপোনাৰ নামত মাটি আছেনে নাই। আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে সকলোৱে গম পালে যে মাটিৰ দাগ নম্বৰ, পাট্টা নম্বৰ নোহোৱাকৈ মাটিটো কাৰ নামত আছে চাব পাৰি। চ' ভিডিঅ'টো আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব, যাতে সকলোৰে সুবিধা হয়। এই ভিডিঅ'টো চোৱাৰ পিছত তেখেতসকলে ঘৰত বহিয়ে কেনেকৈ মাটিৰ দাগ নম্বৰ, পাট্টা নম্বৰ চাব পাৰে, ওলাব পাৰে মাটিটো কাৰ নামত আছে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম বাৰু আপোনালোকক। টাটা বাই বাই।